কাৰোবাক পৰাজয় কৰাটো অতি সহজ, কিন্তু কঠিন হ'ল কাৰোবাৰ মন জয় কৰা। ডক্টৰ APJ আব্দুল কালাম। যি ধনৰ লেনদেনত শুদ্ধ নহয়, তেওঁ কোনো ক্ষেত্ৰতে শুদ্ধ নহয়। চাণক্য। শক্তি প্ৰয়োগতকৈ ধৈৰ্য ধৰিবলৈ শিকা, কাৰণ শক্তিতকৈ ধৈৰ্যৰ জোৰ বেছি। এডমাণ্ড বুৰ্কে। সকলো বিপদৰ একমাত্ৰ ঔষধ হৈছে ধৈৰ্য। প্লেটো। জীৱনৰ প্ৰকৃত অৰ্থ লুকাই থাকে আশাৰ মাজত। লক্ষ্মীনাথ বেজবৰুৱা। আনক আঘাত দিলে সেই আঘাত এদিন নিজে ভোগ কৰিব লাগিব। তুলসী দাস। এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহ হত্যা কৰা একেই কথা। মিল্টন। জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই। আনন্দ চন্দ্ৰ আগৰৱালা। সত্যৰ সদায় জয়। মহাত্মা গান্ধী। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। ডক্টৰ বাণীকান্ত কাকতি। অহিংসা পৰম ধৰ্ম। মহাত্মা গান্ধী। আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞানে মাথো অবিনাশী। চক্ৰেটিছ। আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভবাহে বেছি দৰকাৰ। ৰাজা ৰামমোহন ৰায়। মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে, সিমানে ভাবিবলৈ শিকে। জৱাহৰলাল নেহেৰু। জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ। এমাৰচন। কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজে নিজৰ সহায় লোৱা। বুদ্ধদেৱ।